নমস্কাৰ বন্ধুসকল, মই শ্ৰীমন্ত বৰাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ গটাঙা গাঁৱত অনুষ্ঠিত হোৱা 575 সংখ্যক গুৰুজনাৰ জন্ম জয়ন্তীৰ আজি দ্বিতীয় দিন আজি কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচী বৰ্তমান এতিয়া বেছি সময় নাই আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী আছে ভাগৱত পাঠ সামৰণি হ'ল। ইয়াৰ পাছতেই আছে দ্বিতীয় কাৰ্যসূচী ভাগৱত ভ্ৰমণৰ কাৰণে আমাৰ সকলো ৰাইজ এতিয়া সাজু হৈছে আৰু খন্তেক সময়ৰ পাছতেই এয়া আমাৰ ভাগৱতৰ শোভাযাত্ৰা হ'ব। এয়া মই দেখাই দিছোঁ ভাগৱতৰ শোভাযাত্ৰা কৰিবৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাইছে মই দেখাইছোঁ আপোনালোকক। এয়া এনেদৰে প্ৰস্তুতি কৰা হৈছে ভাগৱতৰ বাবে, ভাগৱত শোভাযাত্ৰা কৰিবৰ কাৰণে সকলো এনেকৈ ওলাই আহিছে ভকত প্ৰাণ বৈষ্ণৱসকল। এনেদৰেই সকলো এতিয়া আৰু খন্তেক সময়ৰ পাছতেই ভাগৱতৰ শোভাযাত্ৰা হ'ব। মই এয়া দেখিছে সকলো এতিয়া সাজু হৈছে ভাগৱতৰ শোভাযাত্ৰাৰ কাৰণে। নিশ্চয় সেই কথাটো তোমাক লোককে নিশ্চয় কম, তুমি মন দি শুনা, মন কৰাছিলে। ভাগৱত শাস্ত্ৰ ৰথখান ভৈলা চাৰি শ্লোকে চাৰি ঘোৰা জ্ঞানে বাঘ জৰি বুধে ভৈলা ধ্বজা কহিয়া নপাৱে পৰা। ভাগৱত শাস্ত্ৰ হেনো এখন ৰথ বুলি কৈছে। আমি সাধাৰণতে এখন ৰথ বুলিলে কি বুজো? 4 চকা এখন যান আৰু সেই ৰথখনত কেইটামান 4টামান ঘোঁৰা লগাই মানে টানি নিয়া এভাগ যানৰ কথাটো মনলৈ আহে। কৃপালু গুৰুজন বস্তুৱে কৈছে ভাগৱত শাস্ত্ৰ ৰথখান ভৈলা। এই ভাগৱত ৰূপী ৰথখনত যেনেকৈ কৃষ্ণাৰ্জুনৰ ৰথখনত 4টা ঘোঁৰাই টানি দিছিল কুৰুক্ষেত্ৰ সমৰ্থনত, ঠিক তেনেকে ভাগৱত ৰূপী ৰথখন সদায় 4টা চকাৰ ওপৰতে 4টি ঘোঁৰাৰ ওপৰতে যাত্ৰা কৰিছে, চলি আছে। সেই 4টি ঘোঁৰা তুলনা কৰিছে জ্ঞান বিজ্ঞান তদংগ ৰহস্য, 4 শ্লোকে 4 ঘোঁৰা। আৰু জ্ঞান পবিত্ৰ ভাগৱত গ্ৰন্থৰ যি পবিত্ৰ জ্ঞান, সেই জ্ঞানক বাঘধৰি বুলি কৈছে। আৰু বৌদ্ধ শক্তিৰ উপলব্ধ শক্তি ভাগৱত ৰূপী ৰথৰ ধ্বজা বুলি কৈছে। ভাগৱত ভৱনৰ কাষখনত এয়া ভাগৱত ভ্ৰমণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
দুজন